মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই আজি মৌলিক উৎপাদকৰ সহায়ত গৰিষ্ঠ সাধাৰণ উৎপাদক চমুকৈ গ, সা, উ ইংৰাজীত HCF উলিওৱা পদ্ধতি বুজাই দিম। প্ৰথমে চোৱা, সংজ্ঞাটো দুটা বা ততোধিক সংখ্যাৰ উমৈহতীয়া মৌলিক উৎপাদকবোৰৰ পূৰণ ফলটোকে সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বোলে। এটা মই উদাহৰণেৰে তোমালোকক বুজাই দিম। চোৱা, যেনে 60 আৰু 72ৰ মৌলিক উৎপাদকৰ সহায়ত গ, সা, উ নিৰ্ণয় কৰিব লাগে। প্ৰথমে তুমি 60ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিবা। আমাৰ আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা 2। 2ৰে তুমি 60 হৰণ দিয়া, 30 বাৰ পাবা। 30ক আৰু 2ৰে যাব, গতিকে তুমি 2ৰে 30ক হৰণ কৰা, 15 বাৰ পাবা। 2ৰে 15ক নাযায়, একক স্থানত 5 আছে, অযুগ্ম সংখ্যা, গতিকে নাযায়। 3ৰে যাব, 5 বাৰ পাবা। তেনেকৈ 72ক 2ৰে হৰণ যাব, 72 যুগ্ম সংখ্যা আৰু একক স্থানত যুগ্ম সংখ্যা আছে, গতিকে 2ৰে হৰণ যাব। কিমান বাৰ পাবা? 36। 36ক আৰু 2ৰে হৰণ যাব, কাৰণ একক স্থানত তোমাৰ যুগ্ম সংখ্যা আছে 6, 2ৰে হৰণ যাব। কিমান পাবা? 18 পাবা। নেক্সট আৰু তুমি 2ৰে 18ক যাব, 9 দুগুণ 18। এইবাৰ 2ৰে নাযায়, 3ৰে দিয়া, 3 পূৰণ 3 9। এতিয়া 60 এতেকে তুমি 60 সমান এনেকৈ লিখিলা, মৌলিক উৎপাদকবোৰ পূৰণ কৰি লিখিলা। নেক্সট 72ক লিখা। আমি কি পালোঁ? ইয়াতে 2 3টা পালোঁ, 3 2টা পালোঁ। এনেকৈ মৌলিক উৎপাদক কেইটা তুমি পূৰণ কৰি লিখিলা। এইখিনি হ'ল। এতিয়া চোৱা, ইয়াতে তোমাৰ 60ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি তুমি 2 2টা পালা। 72ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি তুমি 2 3টা পালা। এতিয়া ইয়াতে তোমাৰ 2টা 2 আছে, ইয়াতে আছে তোমাৰ 3টা 2। গতিকে আমি 2ৰ কেইটা জোৰ পাম চাম। তুমি চোৱা, 2টা জোৰ পাম, পাই এটা 2 অকলশৰীয়াকৈ থাকি যাব। এইটো জোৰ কৰিলা, এটা জোৰ পালা, এটি জোৰ কৰা, 2টা জোৰ পালা, এটা 2 অকলশৰীয়াকৈ ৰৈ গ'ল। নেক্সট তুমি চোৱা, ইয়াতে 3 এটা আছে, ইয়াতে 3 2টা আছে, গতিকে কি পাম আমি? জোৰ কেইটা পাম? এটা জোৰ পাম, এটা জোৰ পাম, 3ৰ এটা জোৰ পাম। এইটো জোৰ হ'ল বা গোট, গোট বা জোৰ। এটা 3 অকলশৰীয়াকৈ ৰৈ গ'ল। তাৰপিছত চাবা, ইয়াতে 5 আছে, ইয়াতে 5 নাই। 5টোৰ লগত জোৰ কৰিবলৈ ইয়াতে 5 নাই, 5টো অকলশৰীয়াকৈ ৰৈ গ'ল। তাৰপিছত 2 ৰৈ গ'ল, 3 ৰৈ গ'ল। 2ৰ আমি 2টা গোট কৰাৰ পিছত বা 2টা জোৰ কৰাৰ পিছত 2 এটা অকলশৰীয়াকৈ ৰৈ গ'ল। 3ৰ এটা গোট বা জোৰ কৰাৰ পিছত 3 এটা অকলশৰীয়াকৈ ৰৈ গ'ল। গতিকে যিকেইটা ৰৈ গ'ল, 2 ইয়াতে ৰৈ গ'ল, ইয়াতে 3 ৰৈ গ'ল, এই 2 3ৰ কথা তুমি ভাবিব নালাগে। তেনেকৈ 5, ইয়াতে 5 আছে, ইয়াতে কিন্তু 5 নাই, জোৰ কৰিবলৈ 5 নাই, গতিকে 5ৰ কথাও তুমি ভাবিব নালাগে। এতিয়া আমি কি পাম চাবা, আমি উমৈহতীয়া মৌলিক উৎপাদক 2ৰ 2টা পালোঁ। এই 2টা মিলি এটা গোট, এই 2টা মিলি এটা গোট বা জোৰ। গতিকে আমি গোট বা জোৰ উমৈহতীয়া মৌলিক উৎপাদকৰ 2ৰ গোট আমি 2টা পালোঁ আৰু 3ৰ গোট বা জোৰ এটা পালোঁ। এতিয়া চাবা, এই গোটটোৰ পৰা 2ৰ এই এটা গোটৰ পৰা তুমি 2 এটা আনিবা। এইটো গোটৰ পৰা তুমি এটা 2 আনিবা। তাৰপিছত এই 3ৰ এটা গোটৰ পৰা এটা 3 আনিবা। এতিয়া এইখিনি পূৰণ কৰা, পূৰণ কৰিলে তুমি কি পাবা? 12। কি বুজি পালোঁ এতিয়া?
এতেকে গ হা উ 60 আৰু 72ৰ গসাগু কি হ'ব 12 এতিয়া তোমালোকক মই ইয়াতে দুটা সংখ্যা লৈ বুজাই দিলোঁ আৰু তোমালোকে দুটা বা ততোধিক বা তিনিটা লৈও কৰি চাবা আৰু এইখিনি তুমি যিকেইটা গোট পালা এই গোটটোৰ পৰা এটা দুই লিখিবা এই গোটটোৰ পৰা বা এই জোৰটোৰ পৰা এটা দুই লিখিবা এই তিনিৰ গোট এটা পাইছোঁ এই তিনিৰ গোটটোৰ পৰা এটা তিনি লিখিবা আৰু যি দুইৰ গোট কৰাৰ পিছত যি দুই ৰৈ গ'ল তিনিৰ গোট কৰাৰ পিছত যি তিনি ৰৈ গ'ল সেই তোমাৰ হিচাপত নাহে আৰু ইফালে 5 আছে অকলশৰীয়াকৈ ইয়াতে 5 নাই কিয় আমাৰ গসাগুৰ হিচাপত নাহে যিকেইটা তুমি পেয়াৰ্ছ পালা অৰ্থাৎ গোট পালা জোৰ পালা তাৰ পৰা তুমি যেইটা জোৰ পোৱা এই জোৰটোৰ পৰা এটা দুই আহিব এই জোৰটোৰ পৰা এটা দুই আহিব এই তিনিৰ এই জোৰটোৰ পৰা এটা তিনি আহিব আৰু এইখিনি পূৰণ কৰিলে তুমি এই 60 আৰু 72ৰ গসাগু পাবা আমাৰ সংজ্ঞা মতে চোৱা দুটা বা ততোধিক সংখ্যাৰ উমৈহতীয়া মৌলিক উৎপাদকবোৰৰ পূৰণ ফলটোকে আমি কি ক'ম সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক যিকেইটা উমৈহতীয়া হ'ল আমি উমৈহতীয়া মৌলিক উৎপাদক 2ৰ দুটা পালোঁ আৰু উমৈহতীয়া মৌলিক উৎপাদক 3ৰ গোট আমি এটা পাইছোঁ তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই